তো বন্ধুসকল এতিয়া আহিছে এই বিশেষ যি চাঞ্চল্যকৰ খবৰ সেই খবৰ বিশেষ লৈ আপোনালোকে স্ক্ৰীণত প্ৰত্যক্ষ কৰি থকা এই দৃশ্যাংশ হৈছে গোৱালপাৰা জিলাৰ কৃষ্ণা আৰক্ষী থানাৰ অন্তৰ্গত শালপাৰাৰ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত কিয়নো 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে উদ্ধাৰ হৈছে এগৰাকী মহিলাৰ মৃতদেহ আৰু সেই ৰহস্যজনকভাৱে মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। আপোনালোকে স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে কিছু দৃশ্যাংশ আৰু এই যিগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হৈছে সেই মহিলাগৰাকী হৈছে মহিলাগৰাকীৰ নাম হৈছে জোনালী নাথ। তেওঁ গোৱালপাৰা জিলা বিজেপিৰ অন্যতম এগৰাকী সম্পাদিকা বুলি জানিব পৰা গৈছে আৰু নিশাৰ ভাগত নিশা প্ৰায় 11 মান বজাত এই মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছে 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে শালপাৰাত আৰু ইয়াকে লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোতে। সমান্তৰালভাৱে এই ঘটনাক সহজভাৱে ল'ব পৰা নাই বিজেপি নেতা কৰ্মীসকলে আৰু নিশাৰ ভাগত যিহেতু এইগৰাকী মহিলা ৰহস্যজনকভাৱে এনেদৰে মৃতদেহ উদ্ধাৰ হৈছে 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এয়া এক হত্যাকাণ্ড হ'ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। ইতিমধ্যে নিশাৰ ভাগতে ঘটনাস্থলীত উপস্থিত হৈ কৃষ্ণাই আৰক্ষীয়ে মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নিশাৰ ভাগতে প্ৰেৰণ কৰিছে গোৱালপাৰালৈ। আৰু এইগৰাকী আপোনালোকে স্ক্ৰীণত প্ৰত্যক্ষ কৰি থকা এইগৰাকী হৈছে জোনালী নাথ। কিছু স্থিৰ চিত্ৰ আছে, এই স্থিৰ চিত্ৰসমূহ আপোনালোকক দেখুৱাই আছো আৰু পুনৰবাৰ জনাইছো যে এইগৰাকী জোনালী নাথ গোৱালপাৰা জিলা বিজেপিৰ অন্যতম সম্পাদিকা আৰু এইগৰাকী গোৱালপাৰা জিলা বিজেপিৰ সম্পাদিকাৰ মৃতদেহ ৰহস্যজনকভাৱে 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোতে আৰু এয়া এক পৰিকল্পিত হত্যাকাণ্ড হ'ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে ইতিমধ্যে যিসকল বিজেপি নেতা কৰ্মী আছে গোৱালপাৰা জিলাত তেওঁলোকে ছ'চিয়েল মিডিয়াৰ জৰিয়তে এই ঘটনাৰ উচিত তদন্ত বিচাৰিছে আৰু অসম চৰকাৰৰ সমান্তৰালকৈ ডিজিপিৰ তেওঁলোকে টেগ কৰিছে আচলতে এই যি ঘটনা সংঘটিত হ'ল যোৱা নিশা সেই ঘটনাৰ উচিত তদন্ত লাগে আৰু যিসকল লোকে বা যিসকল দুৰ্বৃত্তই এইগৰাকী মহিলাক আচলতে হত্যা কৰিছে সেই হত্যাকাৰীক উচিত শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন কৰিছে। আৰু মহিলাগৰাকীৰ মৃতদেহ প্ৰথম অৱস্থাত উবৰি খাই থকা অৱস্থাত আছিল আৰু সেৱা লোৱা ভংগীমাত আছিল মহিলাগৰাকীৰ মৃতদেহ আৰু তেওঁ শাৰী পৰিহিত আছিল, গোলপীয়া ৰঙৰ শাৰী পৰিহিত আছিল মহিলাগৰাকী আৰু আচলতে প্ৰত্যক্ষদৰ্শী 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে আহ যাহ কৰা যিসকল ব্যক্তিয়ে তেওঁলোকে দেখিছিল যে 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে এগৰাকী মহিলা উবৰি খাই পৰি আছে। সেই সময়ত লগে লগে খবৰ দিয়া হৈছিল কৃষ্ণা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছিল, কিন্তু নিশাৰ ভাগত মহিলাগৰাকী যে জোনালী নাথ বা তেওঁ যে গোৱালপাৰা জিলা বিজেপিৰ এগৰাকী অন্যতম সম্পাদিকা হয় সেই কথা কিন্তু স্পষ্ট হোৱা নাছিল। কিন্তু পিছৰ পৰ্যায়ত এই খবৰ যেতিয়া বনজুইৰ দৰে বিয়পি পৰে তেতিয়া মহিলাগৰাকীৰ পৰিচয়টো পোৱা যায় আৰু মহিলাগৰাকী মাটিয়াৰ জোনালী নাথ আৰু লগে লগে তেওঁ গোৱালপাৰা জিলা বিজেপিৰ অন্যতম সম্পাদিকা বুলি যে পৰিচয়টো ওলাই পৰে আৰু ইয়াৰ পিছতে এই ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় আৰু ইয়াৰ লগে লগে সমগ্ৰ অঞ্চলটোতে এক খোৱা ধোৱা পৰিৱেশে বিৰাজ কৰিছে। আচলতে কোনে কিয় এইগৰাকী গোৱালপাৰা জিলা বিজেপিৰ সম্পাদিকা জোনালী নাথক হত্যা কৰিলে সেয়া কিন্তু বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। আৰক্ষীৰ যি তদন্ত সেই তদন্তৰ পিছতহে এইদৰে ৰহস্যজনকভাৱে জোনালী নাথৰ যি মৃতদেহ উদ্ধাৰ হ'ল সেই ঘটনাৰ ৰহস্য ফাদিল হ'ব। আৰু পুনৰবাৰ জনাইছো যে এনেদৰে এক নৃশংস হত্যাকাণ্ড, এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হ'ল গোৱালপাৰা জিলাত। এগৰাকী বিজেপি নেত্ৰীক, গোৱালপাৰা জিলা বিজেপিৰ সম্পাদিকা এইগৰাকী বিজেপি নেত্ৰীক এনেদৰে নিশাৰ ভাগত কোনো দুৰ্বৃত্তই হত্যা কৰি এনেদৰে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে পেলাই থৈ গ'ল আৰু ইয়াকে লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোতে। ইতিমধ্যে আৰক্ষীয়ে যি তদন্ত সেই তদন্ত আৰম্ভ কৰিছে আৰু নিশাৰ ভাগত পুনৰবাৰ জনাইছো যে নিশাৰ ভাগত কিন্তু মহিলাগৰাকীক চিনাক্ত কৰিব পৰা হোৱা নাছিল। কেৱল এটা অচিনাক্ত মহিলাৰ মৃতদেহ হোৱা ঘটনাটোহে চৰ্চা হৈ আছিল, কিন্তু পিছৰ পৰ্যায়ত এই ঘটনাই যেতিয়া বনজুইৰ দৰে বিয়পি পৰে তাৰ পিছতহে মহিলাগৰাকী পৰিচয়টো ওলায় আৰু তেওঁ যে গোৱালপাৰা জিলা বিজেপিৰ সম্পাদিকা, অন্যতম এগৰাকী সম্পাদিকা জোনালী নাথ, সমান্তৰালভাৱে তেওঁৰ যে বাসগৃহ মাটিয়াত হয় সেই কথাটো স্পষ্ট হৈ পৰে। আৰু তাৰ পিছতে দেখিবলৈ পোৱা গৈছে এতিয়া গোৱালপাৰা জিলা বিজেপিৰ নেতা কৰ্মীসকলে এই ঘটনাৰ উচিত তদন্ত বিচাৰিছে। তেওঁলোকে ছ'চিয়েল মিডিয়াৰ জৰিয়তে নিজাববীয়াকৈ তেওঁলোকে পোষ্ট দিছে। অসম চৰকাৰৰ সমান্তৰালকৈ ডিজিপিৰ ওচৰতো দাবী উত্থাপন